সাতটা শিয়াল মৰি জন্ম হোৱা বুলি যে কয় এই ই জন্ম হৈছে এটা হিয়াল সাতটা আজিলৈকে হিয়াল দেখা নাই মই মুৰ্গী খাই দিছি হয় নেকি কিনো কথা কৈ গুৰু বাছত নুঠা কথা আচ্ছা কি এতিয়া বোলে তই পাকঘৰ কি ধোৱা চিনেমাখনে এক্টিং কৰিব খুজিছ কৰিলে মই ডাকু হওঁ আচ্ছা এক্টৰনিবিলাক পুৰা আচ্ছা লাইন মাৰিব যাম ঠিকে আছে তই ডাকু হবি কথা নাই এক্টিং কৰিবৰ কাৰণে স্ক্ৰিপ্ট পঢ়িব লাগিব কি কৰিব লাগিব স্ক্ৰিপ্ট পঢ়িব লাগিব ডাইলগবিলাক লিখিলে পঢ়িব লাগিব তইতো পঢ়া শুনা নাই আৰু এক্টৰ এখন কিবা পঢ়িব লাগে নেকি লাগিব ডাইলগ ক'ব লাগিব না কিনো ক'ম ডাইলেক্ট বুলি নহ'ব নাই নহ'ব দৰমহাটো নেকি কোনে বজাই থাকে নহ'ব হে ডাইলগ ক'ব লাগিব তোৰতো পঢ়া শুনা নাই কোনে বুজি নাই বুলি আছে নেকি পঢ়া কথা দুই কথা নকবি কিন্তু মোৰ সন্দেহ তই আ ক খৰ অৰ্থই নাজান এ ভগৱান মহাবচন জানো মই জানা নকম বুলিহে জিলেপি মোক ওপৰত ৰাখো না ক আ অ ক জানা ও আ ক পাতি মই TTM পাছ কৰিছো মই কি পাছ কৰিছ TTM পাছ TTMF পাছ TTMF পাছ কৰি পাইছে কোনোবাই এইবিলাক কি বুজিব মইহে পঢ়িছো না হয় নেকি কি তাৰমানে TTM পাছ মানে তানে তুমি মেট্ৰিক ফেল হা তানে তুমি মেট্ৰিক ফেল পাছ কৰা ট্ৰাই হে কৰি আছো পাছে কৰা নাই এইবাৰ কেইবাৰ দিলি এনে 7 বাৰ মান হৈছে আৰু এইবাৰ দিছিলি যোৱাবাৰ দিছো দিছ নাম্বাৰ কিমান পালি চবেই পাছ কৰিছে মই ফেল কৰিছো কিয় মই পঢ়াত ভাল যে মাষ্টৰে ভাল পায় মোক নম্বৰ কিমান পাইছিলি নাম্বাৰ 100 থাকে বুলি কৈছে পোৱা নাই এখন পেপাৰত 100 নম্বৰ থাকে 100 থাকে নহয় আৰে ডাবল জুৰি কাটা গৈছে হে ডাবল জুৰি কাটা গৈছে কাটা দাও নাই অন্ত কাটা গৈছে ডাবল জুৰি বাচি গৈছে আচ্ছা আটা বুলি কৈছো বেলেগক নুকুবি লাচনৰ কথা আছে না মাষ্টৰে কি কৈছে তোক মাষ্টৰে কৈছে ট্ৰাই এগেইন বুলি কৈছে ট্ৰাই এগেইন তই কি কৈছ মই কৈছো বেষ্ট অফ লাক বুলি কৈছো হয় নেকি আৰু বেছি আৰু যাব দিছি এটা গম পালে নে এইকাৰণে মই কৈছো তোৰ তই চাগে আ ক খৰ অৰ্থই নাজানো জানো কি জানো আ ক স্পষ্টকৈ কৈছ এটা থাকে আ ক মানে না মিনিংটো ইমান ডেঙাৰা বুলি ভাবছি ক আ ক মানে হল মানে অসমত মানে অসমত আ মানে আন্দোলন ক মানে কৰি খ মানে খা অসমত আন্দোলন কৰি খা চবেই খাব পাৰে তইতো বেলেগ বস্তুৱে খাতৰা বস্তু আচ্ছা এনে কোৱা ফলাখন জানা নেকি নেওতা সুধো কি মোক ফলা চব জানো মই হয় নেকি আচ্ছা এই আমাৰ দণ্ডে মাছুল যে শিকাইছিল তোক 1ৰ পৰা 1লৈ মাতি দিম নেকি একেবাৰে নালাগে ইমান বহুত দেৰি হৈ যাব 30ৰ পৰা 40লৈ মাত ক'ত লাগে 30ৰ পৰা 40লৈ 30 रुपये 40 মাজৰ পিকে মাত্ৰ উল্টা পল্টা লাগে নালাগে মই কম কৰি শ্বৰ্ট কৰি দিছোঁ পাত কালি মাতি নহ'ব নাই এতিয়া পাত আজি মাত্ৰ তই পাকঘৰ কি ধোৱাত এক্টিং কৰিবি ভাই কম কথা নেকি তাকেতো 30 रुपये 40 তাকেতো পাৰিম পাৰিবি মাত নহয় চিনাকি মানুহ দেখা পাইছো আচ্ছা মাত 30 ক'ত লাগি আছে 30ৰ পৰা 40লৈ আধা কৈ দিছোঁ কি কৈছা নহয় কেমেৰা মাৰি আছে দে ক 30টো পাৰ মই দেখিলোঁ নাই পাৰি বুলি কৈছোঁ বেমাৰ 30 30 31 30 এই কি 30 মাতি আছো জলদি মাত 30 30 31 32 কি বলতে 34 34 34 35 36 37 38 39 40 মাত মাত 30 30 31 30 31 32 33 34 35 36 37 38 39 40 30 31 32 33 34 35 36 37 38 39 40 40টো ক'ত গ'ল ক'ৰবাত লিখাবা গুচি গৈছে নেকি
মই কৈছিলোঁ তই মূৰ্খ বুলি তাকেতো 40 ঈদ খাব গৈছে কথা ক'ব আহিছোঁ তাকে বিচাৰি নাপালোঁ না খুজতি হৈছে নেকি তোৰ পঢ়া কথা বুলি মোৰ এনেকৈ লাগে আচ্ছা ক ফলাখন জানা ক ফলা কফলা জানো মাত কেনেকৈ মাতিব লাগিব অংক জানো অংক জানো মাত কোনটো মাতিব যোগ অংক মাত বিহুকো জানো বিহু জানা বিহুটো মাত বাচাবি হ'ল বিহু অঁ থাকিল দুই গ'ল কি গ'ল থাকিল দুই কি কৰিছ মাইনাছ কৰিছোঁ দে গ'ল থাকিল দুই গ'ল থাকিল তিনি চুপ কিবা নেতা মাতিছ কি বসি যোগ নেতা মাত অঁ শূন্য কি কৰিছ পাছ কৰিছোঁ মই দে মাত দুই চুপ দুই একে কথা ক'ব আহিছ নহয় আগৰ নেতাগিলা বেলেগ চিনেতো বেলেগ হৈ গ'ল বেলেগ হৈ যায় কথা ক'ব আহিছ আচ্ছা তইতো কৈছিলি মোক মাষ্টৰে পাত্তা নাপায় নাপায় মাষ্টৰে পিছত যাম মই আগত যাওঁ মাষ্টৰ পিছত যায় মই আগত যাম তই আগত যা বোলে দুদিনমান মোক মাৰছি আচ্ছা ক ফলাখন মাত ক ফলাখন মাত কেনেকৈ মাতলো এই পিছফালে চাই ল মোৰ পিছফালে নহয় অ' আৰু পিছফালে এইয়া আখৰবিলাক দেখিছে নাই ঘৰটো কেনেকৈ আছে ক অঁ ঘৰটো কেনেকৈ পেট কটা অঁ তেনেকৈ মাত পজিশ্যন কৰি মাতব লাগিব মাত সুৰ লাগে কো ফুল লগা ক সুৰ আছে যে হৈছে হাত পতা খো অঁ পেৰেলাইছিছ হোৱা খো অঁ অপাৰেশ্যন হোৱা খো সুৰ লাগে উঙ পেট ওলোৱা প্ৰথম চৌ বঢ়িয়া ঘূৰি মাৰি থকা দুখীয়া চৌ অঁ ঠিকেনে লগা বুৰ্গীয়া জৌ অঁ সুৰ চুলি পিছফালে বান্ধি লোৱা নিয়ম বেছি না অলপ অলপ হৈছে পাৰচোন তই পাৰিছা কিন্তু এক্টিং কৰিব পাৰিম না শ্বুটিং পাৰিবি কিন্তু দুই এটা ইংলিছ ক'ব লাগিব নহয় ইংলিছ ইংলিছ নাজানা তই জানো ইংৰাজী জানো ইংলিছতো টাইগাৰে মই ইংলিছত কি টাইগাৰ মানে বাঘ বাহ ইংলিছত হয় নেকি মাষ্টৰে কি কৈছে তোক শিকে থাকে পাতা নাপায় মাষ্টৰে তোৰ লগত পাত্তা নাপায় নাপায় চাই থাকে মোক এ বিপুলে কি কৈছে শুনিছে নহয় মাষ্টৰে বোলে কি পাত্তা নাপায় হয়নে নহয় ইংৰাজী হয়নে খতম গতিকে ৰাইজৰ আগতে মই এটা তাক পেন চলিউশ্যন সুধিম কি বস্তু খোৱা বস্তু লাগে খালি খাবকে থাক নেকি কি পেঞ্চিল কি মই এটা শব্দ অসমীয়াত ক'ম আৰু সেই দুটা ইংৰাজীত ক'লে হ'ল আজি নালগে নেকি কালি ইমান কম কিয়া ৰাতি ইংলিছ নলো মই দিনতহে মাৰো ফাঁচি গৈছ হে ফাঁচি গৈছ ন সঁচা নাই কথা আছে ন কিয় এতিয়াতো পোহৰ হৈ আছে ধুনীয়া দেখি আছে নহয় ভালকে ভল্টেজে নাই ন কিয় নহ'ব ভল্টেজ হে ফোনৰ কথা আছে কম নেকি অঁ এইবিলাক পটেকা জোৰ দি আছে সৰুতে দেচোন দে কি ক'ব লাগিব কচোন কি ক'ব লাগিব অঁ এই পোৱালিটোৱে অঁ শুই শুই বিচনাত শুক্ৰবাৰে পায়খানা কৰি আছে ৰাতি তাকে বাছ পাবলৈ ভাল আছে হা নহয় পাৰি কৈছোঁ ক আজি ক'ব লাগিব নেকি এতিয়াই ক'ব লাগিব আজি ভাল লগা নাই গাটো মোৰ জোৰ জোৰ লাগি আছে এই পোৱালিটোৱে শুই শুই বিচনাত পায়খানা কৰি আছে শুক্ৰবাৰে ৰাতি কুকুৰাটো গুচি ৰ অঁ মইতো ক'ব লাগিব না তই ক'ব লাগিব মাষ্টৰেতো পাত্তা নাপায় নহয় নাপায় নাপায় অঁ ইংৰাজীত কি টাইগাৰ বাছ বঢ়িয়া কোৱা কি আছে কৈ পালোঁ মই হা ঠিক আছে পাৰি কোৱা তাকে বাছ পালোঁ কাৰোবাৰ বাচ্চা আছিল যাৰে নহওক যাৰে নহওক যাৰে নহওক তাকেতো যাৰে নহওক কোৱা কোৱা পূবফালে কৰিছি না পশ্চিম ফালে যি ফলে নহওক বাহানা নুলিয়াবি ওলোৱা নাই অঁ মাটিত না বিছনাত বিশ্বনাথ বিছনাত কৰিছিল অঁ কি বাৰে বা কৰিছিল শুক্ৰবাৰ শুক্ৰবাৰ ঠিকে অঁ আছে নহয় হেৰি কি হ'ল ৰাতিপুৱা কৰিছি নে গধূলি কৰিছি যেতিয়াই নহওক যেতিয়াই নহওক না অঁ পাঁচপা নৰিম যেন পাইছোঁ হা পাৰি পাৰি দে ক এ বি চি ডি কি এ বি চি ডি মাতিছ নহয় বহুদিন ইংলিছ কোৱা নাই যে মাবৰ খাইছে চাফা কৰি লৈছে দে দে ডি কি ডি বলছো কি দি ইংলিছৰ ডি অঁ অঁ ডি 28 ঘুমে ঘুমে পাখানা অফিস শুকুরবার অফিস
গধূলি টাইমত বুজি না খাতৰা বস্তু সাধাৰণ বস্তু তই অ গম পাইছোঁ তই কি বস্তু আৰু তই কেনেকৈ চিনেমাত এক্টিং কৰিবি হে ঠিক আছে তোক মই ডিষ্টাৰ্ব নকৰোঁ অঁ। বুজিছা অঁ। তোৰ মই পিছত ইণ্টাৰভিউ ল'ম এতিয়া মই শেষৰ এটা ইণ্টাৰভিউ লৈছোঁ তোৰ পৰা আৰু নবী অঁ আৰু এটা মাত্ৰ কি বা ক'ব লাগিব উল্টা শব্দ বিপৰীত শব্দ কি কাৰণে মই যদি কওঁ দিন তই কবি ৰাতি মই যদি কওঁ ভাল তই কবি বেয়া মই যদি কওঁ ল'ৰা তই কবি ছোৱালী উল্টা উল্টা লগে লগে ক'ব লাগিব কিন্তু লগে লগে ক'ব লাগিব যদি পাৰ অঁ। চিনেমা চান্স পাই গ'লি আৰু সঁচা না অঁ তাৰমানে কেনেকৈ ক'ব লাগিব দিন বুলি ক'লে ৰাতি ভাল বুলি ক'লে বেয়া ল'ৰা বুলি ক'লে ছোৱালী উল্টা উল্টা শব্দ আপুনি কোৱাৰ পিছত না কোৱা মই কোৱাৰ পিছে পিছে ক'ব লাগিব পিছে পিছে অঁ পিছে পিছে ক'ব লাগিব লগে 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 ক'ব লাগিব উল্টা অঁ উল্টা এচোন দে কম নে নকম নে কম নকম ৰ না মই আৰম্ভ কৰাই নাই ৰ নাই মই চেষ্টা কৰিলোগেতো একো বুজিয়ে নাপায় সেই চব বুজিয়ে পায় ৰ না বিপুল আৰম্ভ কৰিব দে এতিয়া বুলবুলটা মই চেষ্টা কৰিলোগেতো সেই কিয় বুজি নাপায় সেই বুলবুলটা আপুনি ইমান বুজি পায় আৰম্ভ কৰিয়ে দিলে সি চব চেষ্টাই কৰি দিলে একদিন মনে মন থাকছোঁ আপুনি 2 মিনিট কৈ থাককচোন মনে মন থাক না আপুনি শুনি থাকক না সেই কি মানুহ এই সি ইমান ভাল মানুহ মোকতো কমচে কম ক'ব দে এটা মোকতো কমছে বুলবুলক শুনি থাকিবা দি একো বুজিয়ে নাপায় সি চব বুজিয়ে পায় ৰ কিবা এটা কৰিব লাগিব আৰু কিবা এটা ভাল বুদ্ধি কৰক হেৰৌ না অলপ মনে মন থাকচোন এটা বুলবুল আপুনি শুনি থাকক না দিন ৰাতি ৰাতিপুৱা গধূলি ভাল বেয়া ল'ৰা ছোৱালী পুৰুষ মহিলা অসমীয়া বঙালী তোৰ মূৰটো আপোনাৰ ভৰি দুখন ননচেন্স গুড চেঞ্চ হে ভগৱান হে ভগৱান হে শৈতান কি হৈছে আপনি কে মানছি মনে থাক আপনি শুনি থাকুন এক ঘোষা মাৰি দিম মুখত আমার চুপা খাই দিন ননচেন্স ফুল চান্স হাফেন ফুল মেরে মনে থাক বুলি কৈছোঁ শুনি থাক বুলি কৈছো নহয় ইয়াত একো ক'বই নোৱাৰি ই চব শুনিয়ে থাকে কি হ'ব ইয়াৰ লগত কি নহব ইয়াৰ ভৰি লাঠি মাৰি দিম তোমাৰ চুপা খাই দিন বেলেগ বুদ্ধি কৰিব লাগিব ভাল বুদ্ধি কৰিব লাগিব তোক কোৱা নাই বুলি কৈছোঁ নহয় আপোনাকে কৈছো বুলি কৈছো এক মিনিট মনে মন থাক 2 মিনিট আপনি কৈ থাকক না বি মোক বন্ধই নহয় ইয়াত সি মুখে পেল পেল কৰি দিয়ে মই নাযাওঁ দেই মই যাওঁ দে বাই বাই ভিনি ভিনি টাটা মাৰুতি ননচেন্স ফুল চেঞ্চ ঠিক আছে মই নাযাওঁ দে ঠিক আছে মই যাওঁ দে মই নাযাওঁ দে মই যাওঁ দে মই নাযাওঁ দে যাওঁ দে যা আহ মই এতিয়াই নগ'লোঁ দে মই এতিয়াই নগ'লোঁ মই গিলো দে মই নগ'লোঁ দে গিলো দে নাই নাই মই নগ'লোঁ মই গিলো দে যা আহ আৰে নাযা কিয়া আরে নাহে কিয়া যা আরে কিয়া